হাই, মই দেৱৰ্ষি গৌতম। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মেঘালী দত্তৰ এটি সুন্দৰ কবিতা। আশা কৰোঁ আপোনালোকে ভাল পাব। আপোনালোকৰ সঁহাৰি পালে নিশ্চয় সুখী হ'ম। আপোনাৰ বাবে মই হ'ব খোজোঁ নিয়ৰ সিক্ত জোনাক নিশাৰ এপাখি ৰজনীগন্ধা। মোৰ বুকুৰ নীলা চাদৰখন আঁতৰাই বাকি দিম আপোনাৰ বুকুত মোৰ বুকুৰ সেউজীয়াবোৰ। শীতৰ ৰাতিত মৰমৰ আলোৱানখন আপোনাৰ গাত মেৰিয়াই মোৰ ওঠৰ হেঙুলীয়াখিনিৰে আপোনাৰ প্ৰেমৰ মোহনাত আঁকি দিম এপাহ তৰা ফুল। মৰমৰ সোণোৱালী নিজৰা হৈ বৈ থাকিম আপোনাৰ বুকুৱেদি নিৰৱধি প্ৰেমৰ মাধুৰী জোৱাৰ তুলি।